সো গাইজ এতিয়া মই ভাবিছোঁ এটা এক্সপিৰিয়েঞ্চ ল'ম। এইটো বেলুনছটো চাইছে, বেলুনটোৰ ভিতৰত সোমাই মানুহ চাইছে, মই ভাবিছোঁ সোমাম। চ' গাইজ এতিয়া মই ওলাই আছোঁ, মৰংগেল যাম যে। আৰু স্পেচিয়েলি এটা কথা ক'ব বিচাৰোঁ, এতিয়া অমিক্ৰণৰ কাৰণে আকৌ চেকিং ওলাইছে। যোন ব্লগ কৰিছে ইউটিউবত চবে মাস্কটো কেৰি কৰি ল'বা, নহ'লে ইয়াত মৰিয়নি কোৱা, যোৰহাট কোৱা, চব জেগাতে স্পেচিয়েলি আছামত মাস্কৰ কাৰণে চাৰ্জ কাটি আছে। চ' স্পেচিয়েলি ইনফৰ্মেশ্যনটো দিব লাগিছিলে তোমালোকক। চ' বি এলাৰ্ট এণ্ড বি কেয়াৰফুল। এতিয়া ব্লগটো আৰম্ভ কৰোঁ ব'লক। ছোটো মোটো বানাও ভাবতেছি, ছোটো মোটো ব্লগ বানাও ভাবতেছি, দেখি কেইদিনমান। ওলাই দিছোঁ মাছ। চ' গাইছ এতিয়া বৰ্তমান ওলাই আছোঁ, এইটো মোৰ কাৰণটো ওলাই গ'ল শংকৰ হৈছে। ব্লগটা আজকে একটা ভালো হইতে লাগে, লেট হয়েছে। লাইট চ' গাইছ এতিয়া আমি মৰংগীয়ালৰ ৰাস্তাত অলৰেডি মৰংগীয়াল পাই গ'লোঁ। আগত এইটো ভিউটো ইমান ভাল লাগিছে, সেইকাৰণে অলপ ভিউটোৰ মজা, মইতো ভিউৰ মানে পাগল হয়, এইটো কাৰণে ভিউটোৰ মজা ল'বলৈ অলপ টাইম ৰখিছোঁ আৰু অলপ কেইটামান ইনষ্টাৰ কাৰণে ফটো ছেশ্যন কৰিম, ফটো কেইটামান ক্লিক কৰিম। বহুত ভিউটো চাইছা, ইমান ধুনীয়া লাগিছে, ছানছেট হৈ আছে। আৰু এটা কথা কওঁ, এতিয়াও মানে হেমন্ত বিশ্ব শৰ্মা ছাৰে এতিয়া মানে লাগু কৰিলে 2টা হেলমেট লাগিব। চ' আমি 2টা হেলমেট দেখাই দিয়া, দুটা হেলমেট কেৰি কৰিছোঁ। আগতে কৈছোঁ চবেই কেৰি কৰিবা, নহ'লে ফাইন ভৰিব লাগিব। এইটো কাৰণে কৈছোঁ, এইটো কাৰণে অলপ দেখাইছোঁ। এতিয়া ফটো ছেশ্যন কৰিম আৰু ইনষ্টাত যদি তোমালোকে ব্ৰকেন চ'ল শুভম ডিজাইন কৰি মই ইয়াত ক'ৰবাত মোৰ ইউজাৰ ID হেণ্ডেলটো শ্ব' কৰিব। যদি ভাল লাগে মোৰ কণ্টেণ্টকেইটা তুমি ফ'ল' কৰিব পাৰা। চ' এতিয়া ফটো কেইটামান ক্লিক কৰোঁ ব'লক। চ' গাইছ এতিয়া বৰ্তমান আমি আহিছোঁ সেই আগৰ মৰংগেলৰ পাৰ্কটো বন্ধ কৰিছিলে, এইটো নিচাকো ফ্ৰেণ্ডশ্বিপ পাৰ্ক, এইটো চাই আছে। এতিয়া ইয়াত ভিজিট কৰিম আৰু এইটো একচুৱেলি সৰু মানে হয় পাৰ্কটো, কিডছৰ কাৰণে নি মই ইমান চিয়ৰ নাই, ফাৰ্ষ্ট টাইম আহিছোঁ। চ' আজি এইটোৱে অলপ চলপ এক্সপ্ল'ৰ কৰোঁ আৰু তো ব'লক সোমাওঁ ভিতৰত। চ' গাইছ এতিয়া বৰ্তমান এইটো ফ্ৰেণ্ডশ্বিপ পাৰ্কত সোমাইছোঁ। এইটো হ'ল ভিউ, বহুত ভাল লাগিছে। আৰু ইয়াত বেছি একো মানে নাই, ইয়াত টায়াৰ দি কিবা ইউনিক এটা বনাইছিলে, সেইটো ঝুলা পায়। আৰু ইপিনে এক্সপ্ল'ৰ কৰিম আৰু ভালকৈ। এইটো মিকি মাছ বহুত ভাল লাগিছে ইয়াত। আৰু বেছি একো ইয়াত নাই, তথাপিও যিমানটো পাৰিম এক্সপ্ল'ৰ কৰিম। চ' ব'লক আজি ব্লগটো ইয়াতে সমাপ্ত কৰিম। আৰু আশা কৰোঁ ব্লগটো যদি ভাল লাগে, মোৰ কণ্টেণ্টটো মই লাইক কৰিব নকওঁ, তোমালোকে চাবা বাৰু। যদি ভাল হয় দেন লাইক কৰিবা, যদি বেয়া হয় ডিছলাইক কৰিবা, খালি ছাপৰ্টটো কৰিবা এটলিষ্ট। আৰু কমেণ্টত জনাবা যে কেনেকুৱা হৈছে মোৰ কণ্টেণ্টকেইটা, দেন মই আৰু ভাল ব্লগ বনাব পাৰিম। আৰু এতিয়া অলপ চলপ আৰু ফ্ৰেণ্ডশ্বিপ পাৰ্ক এক্সপ্ল'ৰ কৰোঁ, দেন ব'লক আৰম্ভ।
कैमरा দিয়ে দিবে কো ওয়েটে নেই তোমার ওই ও ভালো মতো লো তেরা করবো না বুঝছে মজা র এখন ওইটা তুই এনে ব্লেক পোস্ট করে দিবা জুতা এসে আনো জুতার সামনে এনে পোস্ট করে দিবা সো গাইজ এতিয়া বৰ্তমান এইটো ফ্ৰেণ্ডশ্বিপ পাৰ্কত এইটো হ'ল লেণ্ড জগিং আৰু দাদাই কিবা এইটো অলপ ডিটেইলছ দি দিব নেকি এইটো পাৰ্কটো একজেক্টলি ক'ত এইটো মৰংগীয়ালত পৰে আপোনাৰ নতুন মাটিত আৰু সেইটো পাৰ্কটোৰ নাম ফ্ৰেণ্ডশ্বিপ পাৰ্ক কাৰণ আছে কি এইটো আমাৰ লটছ অফ ফ্ৰেণ্ডছ মিলি আমি এইটো কণ্ট্ৰিবিউট কৰি এইটো পাৰ্ক বনাইছোঁ শ্বেয়াৰ কৰিম আচ্ছা লট অফ আইডিয়াজ আছে কনচেপ্ট আছে সেইটো কনচেপ্ট এইটো জবিং হ'ল নিউজিলেণ্ডৰ কনচেপ্ট বেচিকলি এইটো জবিংটো ন নিউজিলেণ্ড কনচেপ্ট এইটো বডি জবিং তাতে মানে এইটো জন্ম আচ্ছা চ' গাইজ এতিয়া দাদাই কনচেপ্টকেইটা কৈ আছে এইটো বডি জগিঙৰ কি বেচিকেলি কনচেপ্টটো আচ্ছা মানুহ পিনি যুঁজিব লাগিব আচ্ছা বেটেল হ'ব অ'কে কোনে কাক কিমান পেলাব পাৰে সেইটোৱে গেম আৰু এইটো মানে মিডিয়াম চাইজৰ ফিট বডি পাৰিব শকত মানুহে ফচি যাব আচ্ছা একচুৱেলি এইটো ফিজ বেলেগ আৰু এইটো বেলেগ চব বেলেগ তিনিটা 1 2 3টা এইটো চাৰ্জেবল এণ্ট্ৰি ফিজত আপুনি এইটো চাইল্ড প্লে এৰিয়াটো ফ্ৰী পায় আচ্ছা তো বেসিক্যালি এন্ট্রি ললে লাইক কিডস 10 रुपीस এন্ট্রি পুরা এটো এনি মোমেন্ট ইউজ কৰিব পাৰে আচ্ছা আৰু এটো হল কিডস বাউন্সি আচ্ছা এটো 15 মিনিটস আচ্ছা এটো 15 মিনিটস আৰু এটো ল্যান্ড জবিং টু ওয়ান রাইড আৰু বেসিক্যালি এই থিমটো আপুনি ক'লে নিউয়ৰ্কৰ নিউজিলেণ্ড ন নিউজিলেণ্ডৰ থিমটো হয় একচুৱেলি বেসিক্যালি এডভেঞ্চাৰ পাৰ্ক থাকে তাত এটো ওয়ান অফ দা কি কয় ল্যান্ড জবিং ওৱান অফ দ্য মানে বেষ্ট ল্যান্ড জবিং হয় চ' গাইজ মই এতিয়া ট্ৰাই কৰিম মই ভাবিছোঁ কি এইটো অঞ্চলত এইটো বস্তু নাই এইটো একচুৱেলি মই এইটো কাৰণে মই ভাবিছোঁ যে কনচেপ্টটো ইউনিক আছিলে আৰু এইটো বহুত কম পাৰ্কত থাকে মই এইটো যিটো গুৱাহাটীত আছে এইটোতো মই গৈছোঁ কিন্তু এনেকা মই নাই চোৱা যে এনেকা এটা ইউনিক কনচেপ্ট বহুত ধুনীয়া জবিং কনচেপ্ট মই ভাবিছোঁ আপুনি ভাবিছিলে বাহিৰত আছিলোঁ আচ্ছা সেইকাৰণে বাহিৰত আপুনি ক'ত আছিলে মই একচুৱেলি আছিলোঁ ছুইডেনত আছিলে তাৰপিছত মই অলপ টাইম থাইলেণ্ডত আছিলোঁ মই মানে ইণ্টাৰনেশ্যনেল ট্ৰেডত আছোঁ এতিয়া নিজে বিজনেছ ষ্টাৰ্ট কৰিছোঁ নিজৰ নেটিভত আহি ভাবিলোঁ কিবা হ'ব লাগে আমাৰ ল'ৰা ছোৱালী কিবা এটা ইউনিক ভাল লাগিছে কনচেপ্ট এইটো মই সেইকাৰণে ইউনিক কনচেপ্টে ফাৰ্ষ্ট লঞ্চ কৰিছোঁ অ'কে আৰু লাহে লাহে আমি ডেভেলপ কৰি আছোঁ অ'কে তাৰপিছত এইটো হ'ল আপোনাৰ বডি জবিং এইটো ল্যান্ড জবিং তাৰপিছত আৰু এটা আহিব ৱাটাৰ জবিং আৰু এইটো মানে ইন ফিউচাৰ এইটো জাষ্ট বিগিনিং আছে জাষ্ট 5 দিন হৈছে আৰু চ' দাদা থেংক ইউ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন আৰু মই এতিয়া চ' গাইজ মই এতিয়া বৰ্তমান এইটো ভাবিছোঁ ট্ৰাই কৰিম দাদা এইটো একে ন কোষ্টটো 50 rupees per head পাৰ হেড ন per head per ride আচ্ছা কিন্তু দুটা আমাৰ সিটিং লাগিব দুটা সময় চিটিং লাগিব মানে সিঙ্গল থাকিলে কি আর ডিসব্যালেন্স হৈ যায় বস্তুটো ওকে টোটেল গুচি যায় পৰে কৰবা চ' গাইজ মই ট্ৰাই কৰা মোৰ মন আছিলে বাট সি নকৰে বোলে নেক্সট টাইম ঠিক আছে মই
নেক্সট টাইম ভিজিট কৰিম মানে মোৰ মন আছিলে বহুত ইয়াত কৰিবলৈ বাট এতিয়া মানে ই কৈ আছে কৰিব এই শংকৰে কৈ আছে এতিয়া এটা ভয় লাগি আছে চ' এইটো কাৰণে নকৰে বুলি কৈছে চ' মই নেক্সট টাইম চিয়'ৰ মই কৰিম এইটো যায় কোনোবা টেণ্টত কাপলছৰ কাৰণেও হ'ব চবচে বেষ্ট ভিউৱাৰ্ছকেইটাক মই দি আছোঁ এতিয়া কাপলছৰ কাৰণে দাদা স্পেচিয়েলি এটা টেণ্ট বনাম এডাল্ট যিকেইটা আফটাৰ 18 ন দাদা মানে 18 যিকেইটা মানে এডাল্ট এইকেইটাৰ কাৰণে মানে জাষ্ট ফৰ ইভেন ফৰ ফেমিলিজ এনেকুৱা অনলি নট জাষ্ট কাপলছ ফেমিলি এডাৰ 2 কিডছ অৰ 4 মান থাকিলে এনেকৈ পুৰা এনেকৈ পায় এইটো জেনেৰেলি মই ষ্টাৰ্টিং কৰিম দুটা কি 2% টেণ্টৰ হিচাপত তাৰপিছত 4 টেণ্ট আছে 6 টেণ্ট আছে এইটো এটা অপশ্যন থ'ম কেলৈ টেণ্ট ইজ এ ভেৰি ইজি অপশ্যন ইয়াত মই খুলি মেলি আকৌ থৈ দিব পাৰিম আচ্ছা দাদা কনচেপ্টকেইটা বহুত ভাল লাগিলে আৰু ইন ফিউচাৰ চাগে দাদা যিটো প্লেন কৰিছে এইটো ছাকচেছ হওক আই উইচ ইউ মানে বেষ্ট অফ লাক আৰু ভাল লাগিলে দাদাৰ লগত কথা পাতি বহুত টাইম শ্বেয়াৰ কৰিলোঁ দাদাৰ লগত শ্বেয়াৰ কৰিবলৈ চ' দাদা এতিয়া ভাল লাগিলে এক্সপিৰিয়েঞ্চটো আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনাৰ এক্সপিৰিয়েঞ্চটো আৰু কিবা এটা ক'ব নেকি মই কওঁ কি ছাবস্ক্ৰাইব কৰক মোৰ ইয়াতেও আহক এণ্ড জাষ্ট হেভ এ গুড এক্সপিৰিয়েঞ্চ বিকজ মই নতুন কিবা দিবলৈ বিচাৰিছোঁ চ' যদি ভাল লাগে যি আপুনি আহক হোৱাট এভাৰ প্লাছ অৰ মাইনাছ পজিটিভ নেগেটিভ উই আৰ ৰেডি টু একচেপ্ট ইট বিকজ দে লট অফ মানে এৰিয়া ফৰ ইম্প্ৰুভমেণ্ট অঁ দাদাই কনচেপ্টকেইটা বহুত ইউনিক আছিলে চ' গাইজ ইউ আৰ মাষ্ট ভিজিট আৰু মই লোকেশ্যনটো মই ইয়াত দি দিম আৰু মোৰ কুপন কোড যিটো আছিলে কৈছিলে ভিজিটিং মানে যিটো বেংক থাকে ফ্ৰেণ্ডশ্বিপ যিটো থিমটোত এইটো চাৰ্জটো নলয় চ' দাদা মোৰ দাদা কিবা কৈ আছিলে যদি এনেকুৱা হয় কৈ দিয়ক অলপ যদি তুমি ইয়াৰ কুপন কোড আনা তেতিয়া মোৰ হিচাপত আই উইল গিভ আ এণ্ট্ৰি ফ্ৰী টু এভৰিবডি উইথ মতলব ফ্ৰেণ্ডশ্বিপ বেণ্ড থাকিব কিন্তু আই উইল নট চাৰ্জ যদি এইটো কুপন কোড মোৰ প্ৰভাইড কৰে স্পেচিয়েল মানে শুভমক মই প্ৰমোশ্যন বা এইটো প্ৰমোট কৰিবলৈ দিছোঁ থেংক ইউ দাদা ভাল লাগিলে এতিয়া আহোঁ দিয়ক আৰু নেক্সট টাইম চিয়'ৰ আহিব থেংক ইউ ছ' মাছ চ' গাইছ এতিয়া ফ্ৰেণ্ডশ্বিপ পাৰ্কৰ পৰা এতিয়া ওলাই আছোঁ দাদাৰ লগত এক্সপিৰিয়েঞ্চকেইটা বহুত ভাল লাগিলে শ্বেয়াৰ কৰিলোঁ আৰু দাদাও কিবা ইউনিক কিবা কনচেপ্ট বিচাৰিছিলে এইটো নেক্সট ইয়াৰ কৰিব চ' গাইছ মাষ্ট ভিজিট কৰিব আৰু ইমানটোকে সামৰিছোঁ আজিৰ ব্লগটো বহুত লং হৈ গ'ল আৰু যিকেইটা কনচেপ্ট আছিলে দাদাৰ বহুত ইউনিক আছিলে চ' ইয়াতে সামৰিছোঁ ব্লগখন মই লাইক কৰিব নকওঁ তুমি যদি তোমালোকে ভাল পালে লাইক কৰিবা আৰু ভাল নাপালে ডিছলাইক মাৰিবা একো নাই বাট মানে কমেণ্ট কৰি জনাবা ব্লগটো কেনেকুৱা লাগিছে এটলিষ্ট মই গম পাব পাৰিম যে ব্লগখিনি কেনেকুৱা হৈছে আৰু পাৰিলে শ্বেয়াৰ কৰিবা আৰু ছাপোৰ্ট কৰিবা চ' ইমানটোকে সামৰিছোঁ জয় অসম